বিগত আমি কেইবাবছৰ ধৰি ইয়াতে আমি ভেলাঘৰ প্ৰস্তুত কৰি উৰুকাৰ নিশা ধুনীয়াকৈ আমি সকলোবিলাক আয়োজন কৰোঁ। আমি আচলতে ভোগালী বিহু যি ঐতিহ্য পৰম্পৰা আছে, সেই পৰম্পৰা জীয়াই ৰখাৰ স্বাৰ্থত আমি গোটেই যুৱ সমাজ মিলি লৈ পিনি ইয়াত ধুনীয়াকৈ ভেলাঘৰ প্ৰস্তুত কৰোঁ। সন্ধিয়ালৈ ইয়াত ধুনীয়াকৈ ভোজ খাওঁ, নাচ গানো কৰোঁ আৰু লগতে এইবাৰো ব্যতিক্ৰম নহয়, ধুনীয়াকৈ আমি চলাই গৈ আছোঁ। আৰু পিছদিনাখনি আমাৰ যি মেজি আছে, মেজি সকলোৱে একেলগে ফুৱাবলৈ আহে আৰু মেজি ফুৱাই লৈ আমাৰ গোটেই অঞ্চলটোৰ ৰাইজে আহি পিনি ইয়াতে ধুনীয়াকৈ আজিলৈ বাতৰি ইমানেই। নমস্কাৰ।